নমস্কাৰ, মই পিংকি দলে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাম নৰসিংহৰ লগত চিৰাৰ ভাজি মানে পোহা বনাবলৈ বহুতেই ইজি হয়। আহক আৰম্ভ কৰোঁ। এয়া মই লৈছোঁ চিৰা আৰু চিৰাটো মই এনেদৰে দুবাৰমান পানীত ধুই ল'ম। ফুটাচৰি বা চালনী এখনত এনেদৰে পানীখিনি টুকি ল'ব। চিৰাটোৰ লগতে মই বাদামো এনেদৰে ধুই থৈছোঁ। এতিয়া বাদামখিনি মই ভাজি ল'ম। পোহা বনাবলৈ বেছি টাইম নালাগে। পটককৈ যদি আলহী আহি যায় তেতিয়া পোহা বনাই খুৱাব পাৰি। লগতে আপোনাৰো যদি খাবলৈ মন গৈ থাকে তেতিয়াও সোনকালেই বনাই খাব পাৰি। বাদাম সিজি গৈছে, এতিয়া মই বাকীখিনি ৰেডি কৰোঁ। এয়া লৈছোঁ মই ভাজি থোৱা চফ গুটি, নৰসিংহৰ পাত, পিঁয়াজ এটা কাটি লৈছোঁ, ক'লা নিমখ, মছলা খুন্দি লোৱা, ইয়াতে আছে জালুক, জিৰা আৰু সৰিয়হ খুন্দি লোৱা, কাশ্মীৰী মিৰ্চ অকণমান আৰু বাদাম, কেঁচা জলকীয়া 3টা। কেৰাহীখন গৰম হৈ গৈছে, এতিয়া মই মিঠাতেল অকণমান দি দিম আৰু এতিয়া দিছোঁ পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ যোৱাৰ পিছত দিছোঁ নৰসিংহৰ পাত, ভাজি লোৱা চফ গুটি, মিক্স মছলা, ক'লা নিমখ, ভাজি থোৱা বাদামখিনি, ভালদৰে মিলাই লওঁ। 5 মিনিটমান হোৱাৰ পিছত ধুই থোৱা চিৰাখিনি দি দিছোঁ। কাশ্মীৰী মিৰ্চ আৰু ভালদৰে মিলাই লওঁ। মিলাই লোৱাৰ পিছত এতিয়া দিছোঁ হালধি পাউডাৰ, আৰু এতিয়া মই গেছৰ জুইটো ল' ফ্লেমতে ৰাখি 10 মিনিটমান এনেদৰে লৰাই থাকিম। আৰু 5 মিনিটমানৰ কাৰণে এতিয়া ঢাকি থৈ দিম। 5 মিনিটমানৰ পিছত মই এতিয়া আকৌ লৰাই ল'মগৈ। এনেদৰে ভালকৈ মই অকণমান সময় লৰাই থাকিম। 5 মিনিটমান লাহেকৈ থৈ দিম। 5 মিনিটমানৰ পিছত এয়া পোহা হৈ গৈছে। এতিয়া মই নমাই দিম। আমিতো চিৰা খায়ে থাকোঁ, আজি ভাবিলোঁ বেলেগ এটা ষ্টাইলত খাই চাওঁ, এইকাৰণে বনাই ল'লোঁ আৰু ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আপোনালোকৰো যদি কেতিয়াবা খাবলৈ মন যায় তেতিয়া এনেদৰে বনাই খাই চাব আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। শেষত মই আনবক্সিং এটা কৰোঁ। এয়া মোক লেটকে এনিভাৰ্চাৰী গিফ্ট দিছে। আমাৰ এনিভাৰ্চাৰী 26 নৱেম্বৰতে হৈ গ'ল, কিন্তু ফ্লিপকাৰ্টত অৰ্ডাৰ দি এতিয়া মানে আহি গৈছে। চাওঁচোন কি বস্তু আহিছে। গিফ্টটো কিন্তু মোৰ মানুহজনে দিছে দেই। এয়া শাৰী এখন, কেনেকুৱা লাগিছে? মই কেতিয়াবা আপোনালোকৰ আগত পিন্ধি দেখুৱাই দিম বাৰু। আজি পিন্ধি নেদেখুৱাওঁ আৰু ভালকৈ খুলি দেখুৱাই দিওঁ আপোনালোকক কেনেকুৱা লাগিছে, আৰু আপোনালোকেও ক'বচোন কেনেকুৱা লাগিছে শাৰীখন। এইখন এফালে চাইডে চাইডে চুমকি লগা
আৰু কাপোৰটো চিল্ক কটন হয়। ফাইনেলি এনিভাৰ্চেৰী গিফ্ট পাই গ'লোঁ। আমাৰ এনিভাৰ্চেৰী ভিডিঅ' দিয়া আছে, আপোনালোকক মই তলত লিংকটো দি দিম, যদি চাব বিচাৰে তেতিয়া চাব পাৰিব।